ঘড়ীৰ কাঁটা সদায় বাওঁফালৰ পৰা সোঁফালে গৈ এনেকুৱা প্ৰশ্ন যদি আপোনাৰ মনলৈ কেতিয়াবা আহে যে ঘড়ীৰ কাঁটা কিয় সদায় বাওঁফালৰ পৰা সোঁফালে ঘূৰে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্ল' ভিউৱাৰ্ছ মই গুগল বয় আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব ঘড়ীৰ আৱিষ্কাৰ হৈছিলে ইউৰোপত এতিয়া যেতিয়া ঘড়ী আৱিষ্কাৰ হোৱাৰ আগতে মানুহে কেনেকৈ সময় গণনা কৰিছিল নে সময় গণনা কৰা নাছিলে নিশ্চয় সময় গণনা কৰিছে কেনেকৈ কৰিলে চাওক আমাৰ পৃথিৱীখন যে ঘূৰে আগৰ ভিডিঅ'টোত মই পৃথিৱী কেনেকৈ ঘূৰে এইটো বুজাই দিছোঁ এতিয়া পৃথিৱীৰ ঘূৰাৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ ঘূৰাৰ লগে লগে আমাৰ পৃথিৱীত যিমানখিনি বস্তু আছে ধৰক চবৰ চাহ পৰিৱৰ্তন হয় পৃথিৱীখন ঘূৰাৰ লগে লগে আমাৰ শৰীৰৰে হওক বা যিকোনো বস্তুৰ চাহ এনেকৈ ঘূৰি থাকে মানে আপুনি ক'ৰবাত ৰখি আছে তেতিয়া আপোনাৰ চাৰ পৰিৱৰ্তন হয় তেতিয়া এই চাৰ ওপৰত নিৰ্ভৰ কৰি আগতে মানুহে সময় গণনা কৰিছিল এতিয়া চাওক আপুনি হয়তো বুজিবলৈ টান পাইছে তেনেহ'লে ভিডিঅ'টো চাওক বেলিৰ পোহৰ যেতিয়া এই ঘড়ীডালৰ ওপৰত পৰিছে তেতিয়া ভালকৈ লক্ষ্য কৰিলে দেখা পাব যে ঘড়ীৰ ওপৰত থকা এই লাম্বা খুঁটিডালৰ চাৰ পৰিৱৰ্তন কেনেকৈ হৈছে মানে এক ঠাইৰ পৰা আন এটা ঠাইলৈ চাহৰ পৰিৱৰ্তন হৈছে এনেকুৱা যেতিয়া চাহ 12টাত বহিছে 9টাত বহিছে 9টাত বহাৰ ফলত মানে যোনটো য'ত গৈ বহিছে সেইটো সিহঁতে তেনেকৈ সময় নিৰূপণ কৰিছিল আশা কৰোঁ আপুনি এই ভিডিঅ'টোৰ পৰা বুজি পাইছে কেনেকৈ চাৰ পৰিৱৰ্তন হয় আৰু কেনেকৈ সিহঁতে মানে সময় গণনা কৰিছিল এতিয়া ধৰক আপুনি বেলি ৰাতিপুৱাকৈ বেলি উঠিছে তেতিয়া আপুনি বেলিৰ পোহৰত গৈ ৰখি আছে আপুনি যেতিয়া আপোনাৰ চাৰটোলৈ লক্ষ্য কৰিব তেতিয়া চাব বেছি নহয় 1 ঘণ্টা সময় যদি আপুনি তেনেকৈ বেলিৰ আগত ৰখি থাকে তেনেহ'লে কি দেখিব যে বেলিৰ চাৰ পৰিৱৰ্তনটো আপোনাৰ চাৰ পৰিৱৰ্তনটো কি হৈছে বাওঁফালৰ পৰা সোঁফাললৈ লাহে লাহে পৰিৱৰ্তন হৈ গৈছে মানে এক ঠাইৰ পৰা আন ঠাইলৈ গৈছে এই পৰিগঠনৰ পৰা লক্ষ্য কৰি বিজ্ঞানীসকলে কি কৰিলে আজি আপুনি মই ব্যৱহাৰ কৰি থকা ঘড়ীটো আৱিষ্কাৰ কৰিছে আৰু যিহেতু সব পৰিৱৰ্তন বাওঁফালৰ পৰা সোঁফালে হয় আৰু ঘড়ীটো সেইকাৰণে সিহঁতে বাওঁফালৰ পৰা সোঁফালে ঘূৰাকৈ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰি তুলিছে আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে আৰু যদি আপুনি ভিডিঅ'টোৰ পৰা যদি আপুনি বিচৰা প্ৰশ্নটোৰ আপোনাৰ মনৰ প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাইছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব এতিয়া চাওক আপুনি ছাবস্ক্ৰাইব কৰিলে হয়তো আপোনাৰ একো লাভ নহ'বও পাৰে কিন্তু ছাবস্ক্ৰাইব এটা কমেণ্ট কৰিলে মোৰ মনত হয়তো এনেকুৱা ভিডিঅ' আৰু বনাবলৈ বহুত এটা মনত স্পীড জাগে গতিকে আশা কৰোঁ আপুনি এতিয়ালৈকে হয়তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ এটা অনুৰোধ থাকিল সিহঁতে যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু যদি পাৰে তেনেহ'লে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক যাতে এনেকুৱা প্ৰশ্নটো চবৰ মনত থাকে সিহঁতেও যদি উত্তৰটো পাই যায় ধন্যবাদ